Hey guys, welcome to my second video. আহিছোঁ আজি অলপ ফুৰিবলৈ লগতে আপোনালোকক দেখুৱাম এখন ব্ৰিটিছৰ দিনৰ দলং পুৰণি দলং আহিছিলোঁ ফুৰিবলৈ আপোনালোককো দেখাওঁ তো বলক আৰম্ভ কৰোঁ তো এইখনে আজি আমি আহিছোঁ চাবলৈ ব্ৰিটিছৰ দিনৰ এখন পুৰণি দলং এইফালেদি আগতে যাতায়াতৰ বাবে ব্ৰিটিছে বনাইছিলে ওপৰত লিখা আছে 1936 ইষ্ট ইণ্ডিয়া কোম্পানী ইণ্ডিয়া এইখনে দলংখন পুৰণি বাবে গোটেই গাঁত চাত হৈ গৈছে এইবোৰ এতিয়া আৰু গাড়ী পাৰ কৰিব পৰা অৱস্থাত নাই পুৰণি দলং যিহেতু এইবোৰ দেখিছে ডাঙৰ ডাঙৰ গাঁত এইফালে আছে নতুন দলংখন এতিয়া সেইখনে অহা যোৱা কৰে শিৱসাগৰ টু ডিব্ৰুগড় যাব পাৰি আৰু তিনিচুকীয়া মৰাণ যাব পাৰি আৰু বেলি ডুবু ডুবু হৈছে ধুনীয়া ভিউ চাব পাৰে সৌখন ট্ৰেইনৰ দলং ট্ৰেইন অহা যোৱা কৰে এইফালেদি এই দলংখন আছে আপোনাৰ শিৱসাগৰ জিলাৰ বেতবাৰী দিচাং ঘাট জেগাডোখৰ নাম এইখন দিচাং নৈ আগতে ব্ৰিটিছৰ দিনত অকল এইটো ঘাট আছিলে এটা সেইফালেদি নাৱেৰে অহা যোৱা কৰে বস্তু বাহিনী পাৰ কৰে তাৰপিছতে এখন বনালে আৰু যাতায়াতৰ সুবিধা হোৱাৰ বাবে তো আজিলৈ ইমানেই দেখুৱালোঁ দলংখন ফুৰিবলৈ আহিছিলোঁ আপোনালোককো দেখুৱালোঁ আগলৈকে এনেকুৱা ভিডিঅ' পাই থাকিব আৰু নতুন নতুন তো ভিডিঅ'টো ভাল পালে লাইক মাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আজিলৈ ইমানেই